নমস্কাৰ, আজি আহিছোঁ অন্য এটা ভিডিঅ' লৈ। আজি দেখাম মা বিষহৰী থান। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নলবাৰী জিলাৰ অন্তৰ্গত দীঘিলী অঞ্চলত এয়া হৈছে শ্ৰী শ্ৰী মা বিষহৰী থান। প্ৰতি বছৰে তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াত পূজা হয়। এই স্থানত বহু দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে আৰু ময়ো প্ৰথমবাৰৰ বাবে মাৰ আশীৰ্বাদ ল'ব আহিলোঁ। দেখিবলৈ পাইছে ভক্তসকলে ইয়াত চাকি ধূপ জ্বলাইছে আৰু এইটো হৈছে মূল মন্দিৰ আৰু ইয়াৰ সন্মুখত এইটো সভাঘৰ আৰু ইয়াৰ কাষতে ৰবা। এই ৰবাখন পূজা বুলি বৰ সুন্দৰকৈ সজাইছে আৰু ইয়াতো ভক্তসকলে চাকি ধূপ জ্বলোৱা দেখা গৈছে আৰু এয়া আমি আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াতে মা দেৱীৰ পূজা চলি আছে আৰু এয়া সন্মুখতে ওজাপালি আৰু ইয়াৰ পিছতে এয়া চাওক থানখনৰ চৌহদ বৰ সুন্দৰকৈ সজাইছে। থানখনৰ কাষতে শিৱ মন্দিৰ, এয়া শিৱ মন্দিৰ। সাংস্কৃতিক অনুষ্ঠানৰ বাবে ইয়াতে ব্যৱস্থা কৰা হৈছে। ইয়াতে বৰ্তমান পূজা চলি আছে আৰু অজা উঠি আছে। এয়া হৈছে পিছপিনৰ অংশ। ইয়াতে পতাকাবোৰ আছে, পতাকা উত্তোলন হৈছিল ইয়াতে। মা বিষহৰী পূজা দীঘিলী আৰু ইয়াতে পতাকা উত্তোলন কৰিছে। উপকৰণ কাটি আছে প্ৰসাদৰ লগত দিয়াৰ কাৰণে তেওঁলোকে আৰু এনেকৈ ভোগদাতাৰ নামবিলাক লিখি দিয়ে আৰু তেওঁক সেৱাজনে এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু এতিয়া চাওক বাহিৰৰ পৰিৱেশখিনি। সৰুকৈ হ'লেও ইয়াতো এখন মেলা হৈছে। আৰু আমি মূল দুৱাৰৰ পৰা ওলাই আহিলোঁ। ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিম। ভিডিঅ'টি চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।